তো হেল্ল' অসম নয়ন দা আহি পালে আমাৰ অভয়পুৰীত আৰু নয়ন দাক এতিয়া লৈ আহিছোঁ বামুণগাঁও পাহাৰত। নয়ন দাৰ এটা খুব সুন্দৰ ভিডিঅ' আহিছে বামুণগাঁও পাহাৰত আৰু মোৰ পিছলৈ দেখি আছে নয়ন দাহঁতে শ্বুট কৰি আছে। তো আগলৈকে চাই থাকক ভিডিঅ'টো নয়ন দা কি কৰে বা আমাৰ কি কয় আমাৰ অভয়পুৰীত সেই কেনে লাগিল সকলো কথা জনাম। এতিয়া মাত্ৰ আৰম্ভ হৈছে, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। নয়ন দা আমাৰ লগত আছে, নয়ন দাৰো বহুত শ্বুটিং কৰি আছে। তো চাই লওক ভিডিঅ'টো, আপোনালোকে চাই থাকিব। তো চাই লওক নয়ন দা মোৰ পিছে পিছে আহি আছে। ইয়াত বিকি ভাই ভালে সকলোবিলাক আহিছে আজি নয়ন দাৰ লগত লগ কৰিব আহিছে, কি যিহেতু নয়ন দা আমাৰ অভয়পুৰীতে আছে। তো এইটোৱে হৈছে নয়ন দা মোৰ পিছলৈ আপোনালোকে দেখিবলৈ পাইছে। পূৰা নয়ন দাই পূৰা একদম বাইক চলাই চলাই আহিছে। ভিডিঅ'টো সেইকালৈকে চাই থাকক। আহিছে নয়ন দা আহিছে আৰু আপোনালোক দেখুৱাই আছোঁ নয়ন দা বৰ্তমান ওপৰলৈ উঠি যাই আছে একদম বাইক লৈ। পূৰা যেনেকৈ ৰাইজত গৈছিল সেনেকৈ একদম বামুণগাঁও পাহাৰত ৰাইড কৰি আছে। তো চাই থাকিব একদম মানুহৰ পূৰা ভিৰে ভিৰ। তো বহুত ভাল লাগিছে নয়ন দা আহিছে ভিডিঅ' কৰিছে, আপোনালোকে একদম স্কিপ নকৰিব, চাই থাকক আগলৈ। ইয়াৰ পূৰা অল পাৰ্টি চাব ওলাইছে পূৰা একদম বামুণগাঁও পাহাৰৰ ওপৰত। নয়ন দা ৰেডি, বৌ ৰেডি, ৰেডি না চব ৰেডি ৰেডি। এনেকৈ পৰিছিল বিৰাট ধুনীয়া আছিল না, ইয়াতে পানী সেইটো বনাই ওখ কৰি দিল না। আগতে মই ইয়াত আহিছিলোঁ, ভবা নাছিলোঁ যে নয়ন দাহঁত ইয়াতে আহিব সকলো। এতিয়া বৰ্তমান সকলোৱে নিজৰ নিজৰ ভিডিঅ'ত শ্বুটিঙত মানে ব্যস্ত হৈ আছে। সকলো ইউটিউবাৰে আহিছে, মানস ভাই একদম পূৰা ভিডিঅ' মানে ভিডিঅ'ত শ্বুটত ৰেডি একদম। তাৰপিছত মন্দিৰ আছে আৰু বিকি আছে এইফালে। তো চবে ভিডিঅ' বনোৱাত ব্যস্ত আছে। নয়ন দাহঁতেও এতিয়া যাই আছে ওপৰলৈ, সেয়া নয়ন দা আৰু বৌ লাহে যাই আছে ওপৰত। তো আমিও বলক নেকি, আমি থাকি কি কৰিম, আমিও বলক পূৰা নয়ন দাহঁতৰ লগত যাওঁ বলক। কেতিয়াবা ইউটিউবাৰৰ ডাঙৰ ডাঙৰ ইউটিউবাৰৰ শ্বুটিং দেখা পাইছে নেকি? হয়তো আপোনালোকে দেখা পোৱা নাই, যে ধৰি লওক আমাৰ নয়ন দা, বিকাশ দা, তেওঁলোকে শ্বুটিং কৰা লাইভ দেখা পাইছে নেকি? আজি আপোনালোকক দেখাই আছোঁ একদম লাইভ শ্বুটিং। আমাৰ যি নয়ন দা অলপ ৰিচেণ্টলি নেক্সট লেভেল টিমৰ লগত মানে লাডাখ গৈছিল, সেই নয়ন দা আমাৰ বঙাইগাঁৱৰে হয়, এজন লোকেল ইউটিউবাৰ হয়, আমাৰ কাৰণে বহুত সন্মানীয় তেওঁ। তো নয়ন চাং উঠা অলপ, নয়ন দা ইয়াত শ্বুটিং কৰি আছে, চাই লওক কেনেকৈ শ্বুটিং কৰে নয়ন দাই তেওঁৰ ভিডিঅ'বিলাক। মই তোমাক একো বস্তু নিদিওঁ। এয়া চাওক নয়ন দাৰ শ্বুটিং কৰি আছে পূৰা নয়ন দা আৰু মই পানীৰ মাজতে পূৰা একদম কাজে লাগি দিলে। আপোনালোকে চাই থাকক একদম মানস ভাই ভিডিঅ' শ্বুট কৰি আছে। এয়া নয়ন দা চাই লওক পূৰা একদম চাই লওক একদম হেৰিৰ মাজৰে। এয়া চাওক পূৰা নয়ন দা আৰু বৌয়ে নামিবলৈ ভয়ে খাইছে, একদম পূৰা পিছলা ন জেগাগিলা একদম পিছলৈ আছে। আৰু এই হ'ল গুটু ভাই পূৰা একদম নয়ন দা আৰু বৌ একদম পিছলে একদম লাহে লাহে আহিব লাগিব, নহ'লে একদম চাওক একদম লাইভ শ্বুট দেখুৱাই আছোঁ নয়ন দাহঁতে লাইভ শ্বুট। একদম পাহাৰৰ মাজত আহি ফূৰ্তিয়ে বেলেগ। আৰু এই পূৰা হেলমেটটো পূৰা ধৰি আছোঁ, একদম পূৰা ভাল লাগিছে, বহুত ভাল লাগিছে আজি। তো নয়ন দাহঁতে চাই আছে, ভিডিঅ' কৰি আছে, আগলৈকে চাই থাকিব, সকলোবিলাক দেখুৱাম। একদম কষ্ট কৰি আহিছোঁ, ভাত নাখাই পূৰা একদম নয়ন দাক লগ কৰিব আহিছোঁ। আৰু এই নয়ন দা আৰু নয়ন দাৰ একদম 15K মানে 50,000 ছাবস্ক্ৰাইবাৰ হওঁ লাগি আছে। অতি সোনকালে আপোনালোকে কৰি দিয়ক, যাতে এটা বিগ মিটআপ ৰাখিব পাৰে আমাৰ নয়ন দাই। তো কি ক'ব আপুনি? মিটআপ ৰাখিব ইচ্ছা বহুত আগতেও আছিল, 10K থকাতেও আছিল, কিন্তু বৰ্তমান কৰোণা টাইমত পুলিচে কুপন খাব ইচ্ছা নাই, সেইকাৰণে 50K চাওঁ। 16 তাৰিখৰ পিছত কিবা অলপ যদি শিথিল কৰে লকডাউন, তেতিয়াহ'লে নিশ্চয় 50K আমি আৰু অতি সোনকালে আমাৰ নয়ন দাই যাতে 1 লাখ মানে ছাবস্ক্ৰাইবাৰ পাৰ কৰি দিয়ে, আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ। বহুত ছাপৰ্ট লাগিব 1 লাখৰ কাৰণে। এওঁ বৌ আছে, বৌ কিবা ক'ব? তাৰ কেমেৰাত বেছি বগা আহিছোঁ, ইমান বগা নহয় আমি। আপোনাৰ ডাইলগটো হেল্ল' অসম, হেল্ল' অসম। চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, বেছিভাগে চাগে কৰা আছে ন? কৰিছোঁ। যদি ফাৰ্ষ্ট ষ্টেপটো যদি কৰা আছে ঠিক আছে, তাৰপিছত আপোনালোকে ছেকেণ্ড ষ্টেপ হ'ল আপোনালোকে ইউটিউবত যাই কমেণ্ট দিব, সেই এইটো ভিডিঅ'তে কমেণ্ট দিব। তো মই কমেণ্ট পিকাৰ ন এটা এপ আছে, হয় হয়, মই ধুনীয়াকৈ কমেণ্ট পিক কৰিম। ভাল ভাল কমেণ্ট, নেগেটিভ কমেণ্ট মই ৰিপ্লাই নিদিওঁ, আৰু নেগেটিভ কমেণ্ট নল'ম। কমেণ্ট পিকাৰে যদি পিকো কৰে তো ভাল ভাল কমেণ্ট দিব। আৰু থাৰ্ড হ'ল আপোনালোকে মোক ইনষ্টাগ্ৰামত, মোক বুলি নহয় ৱাইফক, এই যে ইনষ্টাগ্ৰাম ID আহি আছে আৰু ডেছক্ৰিপশ্যনতো আছে, আপোনালোকে পাব। সেই ইনষ্টাগ্ৰাম ID দুজনকে ফ'ল' কৰক। আৰু 4 নম্বৰ হ'ল এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু যোনে উইনাৰ হ'ব ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড বুলি 3জন উইনাৰে এইকেইটা মানে পাৰ্টিচিপেশ্যনৰ যিবিলাক নিয়ম আছে এইবিলাক ফুলফিল কৰিছে নে নাই মই চেক কৰিম, সেই হিচাপে দিম। আৰু নহ'লে এই কৰিছোঁ বুলি যদি ঠগি দিয়ে না, এই
আপোনালোকে এইমাত্ৰ শুনা পালে যে নয়ন দাই ক'লে যে তেওঁৰ চেনেলত এটা গিভৱে আহি আছে মানে যদিহে আপুনি নয়ন দাৰ ভিডিঅ' মানে দৈনিক চাই আৰু তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰিছে বা তেওঁ ইনষ্টাগ্ৰামত ফ'ল' কৰিছে বা তাত ডেইলি কমেণ্ট কৰে আমাৰ নয়ন দাৰ ভিডিঅ' চাই তেতিয়াহ'লে আপুনি এই চান্সটো পাব পাৰে আৰু নয়ন দাৰ অতি সোনকালে এটা গিভৱে ভিডিঅ' আহি আছে সেই গিভৱে ভিডিঅ'টো হয়তো আপুনিও হ'ব পাৰে আপুনিও লাকি মেনজন হ'ব পাৰে সেইকাৰণে নয়ন দাৰ ভিডিঅ' যদি ছাবস্ক্ৰাইব কৰা নাই যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইনষ্টাগ্ৰামত ফ'ল' কৰিব আৰু এটা কমেণ্ট মাৰি দিব অতি সোনকালে গিভৱে ভিডিঅ' আহি আছে আৰু সেই লাকি মেনজন আপুনিও হ'ব পাৰে তো আজিলৈ নয়ন দাক আৰু কেইটামান প্ৰশ্ন সুধিম আহি আছে পিছফালে চাওক তো চাই লওক দাদি কোৰে তো গাইছ একদম ভাত নাখা কৰি আছে একদম পুৰা ফুটি এতিয়া যাব ওলাইছোঁ তো গাইছ ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট কৰি জনাব নয়ন দাক দেখুৱালোঁ যিমান পাৰোঁ একদম পূৰা মোৰ দ্বাৰা যিমান হয় মই দেখুৱালোঁ নয়ন দাই কেনেকৈ শ্বুট কৰে কেনেকৈ থাকে আৰু আমাৰ অভয়পুৰত আহিলে আৰু কি ক'লে নয়ন দাৰ গিভৱে ভিডিঅ' আছে সকলোখিনি কথা ক'লোঁ যদি ভিডিঅ'টো ভাল লাগিছিলে তেন্তে লাইক কৰি দিব কমেণ্ট এটা কৰিব আৰু আমাকো ছাপোৰ্ট কৰিব তো আজিলৈ ধন্যবাদ এইখিনিতে টেক কেয়াৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব তো ধন্যবাদ।